যোৱা 13/6/2022 ইংৰাজী তাৰিখত গোৱালপাৰা জিলাৰ ঝুনকাইপাৰা সমবায় সমিতিত দুখীয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা 2170 কুইণ্টেলমান চাউল ঝুনকাইপাৰা সমবায় সমিতিৰ গোডাউনত জমা কৰি ৰখা হৈছিল আৰু তেতিয়া নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত বানপানীৰ সৃষ্টি হয় আৰু বানপানীৰ পানী ঝুনকাইপাৰা সমবায় সমিতিৰ গোডাউনত সোমাই বহুত পৰিমাণৰ চাউল নষ্ট হৈ যায় আৰু এনেকুৱা কৰ্মকাণ্ডত স্থানীয় দল সংগঠন আৰু মিডিয়াত খুব এটা হুলস্থুলৰ সৃষ্টি হৈছিল। সকলোৱে এনেকুৱা ধৰণৰ কাৰ্যক ধিক্কাৰ জনাইছিল। তেতিয়া মই এখন গোৱালপাৰা ডিসি অফিচৰ কাৰ্যালয়ত মই এখন RTI আবেদন দাখিল কৰিছিলোঁ যে ঝুনকাইপাৰা সমবায় সমিতিত দুখীয়া হিতাধিকাৰীৰ চাউল নষ্ট হোৱাৰ এই কাণ্ডটোত আচলতে কাৰ দোষৰ কাৰণে বৃহৎ পৰিমাণৰ চাউল নষ্ট হ'ল সেই তথ্যখিনি জানিবৰ কাৰণে মই এখন RTI আবেদন দাখিল কৰিছিলোঁ। মোৰ RTI আবেদন পোৱাৰ পিছত এক্স ইন্সপেক্টৰ ফুড এণ্ড চিভিল সাপ্লাইজ কনজিউমাৰ এফেয়াৰ্ছ গোৱালপাৰা শ্ৰী শেখ মোহাম্মদ উল্লাহ ডাঙৰীয়াই মোক তথ্য যোগান ধৰা নাছিল। পিছত মই আসাম ইনফৰমেশ্যন কমিশ্যনাৰৰ তাতে সেকেন্ড আপিলৰ শুনানি হোৱাৰ পিছত মোক তথ্য যোগান ধৰিলে সম্পূৰ্ণ 1 বছৰমান পিছত। আৰু সেই তথ্যখিনি পাই মই পুংখানুপুংখভাৱে পৰীক্ষণ কৰি চালোঁ যে আচলতে ঝুনকাইপাৰা সমবায় সমিতিৰ সেক্ৰেটাৰী জয়নাল আবেদিন সাহাবৰ সম্পূৰ্ণ নেগলিজেন্স আৰু কৰ্মৰ গাফিলতিৰ ফলত দুখীয়া হিতাধিকাৰীৰ চাউল নষ্ট হৈ যায় আৰু তাতে উল্লেখ কৰিছে যে 700 কুইণ্টেলমান চাউল নষ্ট হৈ যায়। গতিকে মই দাবী কৰিবলৈ ওলাইছোঁ যে সেই কাণ্ডটোৰ লগত অকল সেক্ৰেটাৰী জয়নাল আবেদিন সাহাব জড়িত নহয়, ইয়াৰ লগত আৰু এজন ব্যক্তি জড়িত আছে। সেইজন হৈছে শেখ মোহাম্মদ উল্লাহ। তেখেতে বৰ্তমান শিলচৰত কৰ্মৰত অৱস্থাত আছে। এই সংক্ৰান্তত মই ডিসি গোৱালপাৰা তাতে এখন কমপ্লেইণ্ট ফাইল কৰিছিলোঁ আৰু কোনো ধৰণৰ সুফল নোপোৱাৰ ফলত আজি মই ডাকঘৰৰ জৰিয়তে আৰু ইমেইলৰ জৰিয়তে ডাইৰেক্টৰেট অফ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন আসামলৈ মই এখন লিখিত এজাহাৰ দাখিল কৰিলোঁ আৰু জয়নাল আবেদিন আৰু শেখ মোহাম্মদ উল্লাহ এই দুজন যে ইয়াৰ লগত জড়িত এই দুজন ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবৰ কাৰণে দাবী জনাইছোঁ আৰু ইয়াৰ কপি মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু DGP মহোদয় লৈ মই ইমেইল যোগে পঠাই দিছোঁ। গতিকে এনেকুৱা ধৰণৰ কাণ্ড যাতে অসমত আৰু দ্বিতীয়বাৰ হ'ব নোৱাৰে আৰু দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে মই আজি লিখিত এজাহাৰ দাখিল কৰিলোঁ। আশা কৰোঁ ডাইৰেক্টৰেট এণ্ড ভিজিলেন্স এণ্টি কৰাপশ্যন আসামৰ বিষয়ববীয়াসকলে মোৰ এজাহাৰখন গ্ৰহণ কৰি উচিত বিচাৰ দিব বুলি আমি দাবী জনাইছোঁ আৰু আশা কৰিছোঁ।